সো গাইজ ইয়াৰ পৰা আহি এটা ভিউ পইণ্ট দেখা পালোঁ। আমি একদম ঘৰৰ পৰা ভিডিঅ'টো বনাই আছোঁ। এইটোৱে ঘৰ, উপায় নাই গাইজ। এণ্ড্ৰইড মোবাইল যি আইফোন হ'লে ভালকৈ চিনি পালে তো বহুত দুখ গাইজ, অকাত নাই আমাৰ আইফোন ল'বৰ কাৰণে। Hey guys, স্বাগতম জনাইছোঁ মোৰ চেনেলটোলৈ। আজি হ'ল ৰবিবাৰ আৰু ৰবিবাৰ কাৰণে আমি যাব ওলাইছোঁ বাছপানী ক'ত আছে জনাই আছোঁ। আৰু বাছপানী কি হয়, তে বাছ থাকিব না পানী থাকিব আপোনালোকক দেখুৱাই আছোঁ। তো আৰু ক'ত আছে সেইটোও জনাই আছোঁ আপোনালোকক। এতিয়া বাছপানী বুলি ক'লে জংঘলৰ মাজত যাব লাগিব, পূৰা মানে পাহাৰ বেৰাই যাব লাগিব, বহুত দূৰ। তো ভিডিঅ'টো চাই থাকিব। যদিহে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰা নাই তেনেহ'লে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব কাৰণে একেবাৰে নাপাহৰিব। এতিয়া বলক, এতিয়া আমি ষ্টাৰ্ট দিলোঁ যাবৰ কাৰণে, ধুনীয়াকৈ যাই আছোঁ। আৰু গাইজ চাওক, ৰাস্তা চাওক কি ধুনীয়া, একদমেই টাৰ্ণিং হয় ইয়াৰ পৰা। ৰাস্তাটো ধুনীয়াকৈ আহিছে। আৰু আমি ইয়াতে অলপ টাইম ৰখিব লগা হ'ল, কাৰণ এই ৰাস্তাটো বনাই আছে তাৰমানে সেইকাৰণে আমি ইয়াতে অলপ টাইম ৰখিলোঁ। 2 মিনিট হ'ব আৰু এতিয়া। তো গাইজ এতিয়া আমি অলপ দূৰ গ'লে আমি কামৰেংচি পালোঁ হয়। আমি এতিয়া কামৰেংচি নাযায়, আমি এইটো লেফ্ট ছাইড যোৱা ৰাস্তা দিয়ে আমি সোমাই যাম। আপোনালোকে যদি আহে এইটো টাৱাৰটো দেখা পাব, টাৱাৰৰ নিজৰ ওচৰতে মানে ৰাস্তাটো আছে, এইটোদি যাব লাগিব আমি। চাই থাকিব গাইজ। গাইজ ভিউ এতিয়া গাইজ কোনটো দি যায় আমিও নাজানো, দুটা ৰাস্তা কনফিউজ। এইটো দি যাব, ৰাইট চাইডে যাব লাগিব কথাই। তো গাইজ ৰাস্তাটো চিনি নাপায় একচুৱেলি, সেইকাৰণে মানুহজনক লগ পাই সুধিলোঁ, তো সি দেখুৱাই দিল। আমি যাব খুজিছিলোঁ ৰাইট চাইড নহয় একচুৱেলি। এই গীৰ্জাঘৰটো যে দেখিছেনে, গীৰ্জাঘৰতে বাইকটো থৈ দিব দিছে। চ' গাইজ চা, ইমান ধুনীয়াকৈ ঘৰটো বনাই থৈছে। গীৰ্জাঘৰ হয় একচুৱেলি। কি ভাল লাগিছে, কি ধুনীয়া লাগিছে, ইমান ধুনীয়াকৈ ৰাখিছে, ইমান ধুনীয়া। এতিয়া যাই থাকোঁ, কোন পানেদি যাব লাগে নাজানো, তথাপিও আমি যাবৰ কাৰণে চেষ্টা কৰিম। সেইটো দি না গাইজ, আমাৰ ৰাস্তা বহুতেই ভুল হ'ল। কাৰোবাৰ ঘৰত আহি পাইছোঁ আমি, একচুৱেলি চিনি নাপাওঁ সেইকাৰণে। আৰু আমি ৰিটাৰ্ণ আহিলোঁ, ৰাস্তা চিনি নাপালোঁ। এতিয়া আমি মানুহ আছে সুধিম। আমি এয়া ৱাটাৰফল ক'ত যায়, কোনদি যায় ৱাটাৰফল? মানুহটো বহুত মিছা কথা কৈ গ'ল, বহুত মিছা কথা ক'লে আমাক। একচুৱেলি আমি ইফালে গৈছিলোঁ, ইফালেতো ঘৰহে পাইছোঁ আমি। গাইজ কি হ'ব আজি আমাৰ দুৰ্গতি নকবি আৰু, মানে বেয়াকৈ ঠগাই দিলে আমাক। এতিয়া ইপানদি যাম আমি, এতিয়া ৰাইট চাইড হৈ যাম ৰাস্তাটো। কোনটো যাই চাম। গাইজ ক'ত আহি পালোঁ আমি একো নাজানো, বাট আহিছোঁ, আহি ঘৰে দেখা পাওঁ। লাষ্ট ঘৰ সুধিমছো মানুহ আছে, আৰু আমি ইয়াতে সুধিম ক'ত যায়। ধুনীয়া লাগিছে কিন্তু জেগাকেইটা ধুনীয়া। কেতিয়া পাব না আমাৰ ৰাস্তাটো? চ' গাইজ ইয়াৰ পৰা আহি এটা ভিউ পইণ্ট দেখা পালোঁ। সেয়ে আপোনালোককো দেখাবৰ কাৰণে বহুত মন গ'ল। মানে ঘৰৰ পৰা ভিডিঅ'টো বনাই আছোঁ, এইটোৱে ঘৰ। তো ইয়াৰ পৰা মানে ভালকৈ দেখা পায় মানে চিনাৰীটো। অলপ জুম কৰি দিছোঁ ৰ'বা, উপায় নাই গাইজ। এণ্ড্ৰইড মোবাইল যি আইফোন হ'লে ভালকৈ চিনি পালে তো বহুত দুখ গাইজ, অকাত নাই আমাৰ আইফোন ল'বৰ কাৰণে। উপায় নাই, এনেকৈ চাব লাগিব আৰু। চ' গাইজ ইয়াত পৰা মানে খৰি থৈ দিয়ে, ইয়াতে গেছৰ কোনো টেনশ্যন নাই, মানে ইয়াতে গেছ নহ'লেও চলি যায়। এতিয়া আমি এনেকুৱাকৈ এটা ফিল্ড পালোঁ,
ফাইনেলি আমি ৰাস্তা বিচাৰি পোৱা নাই না যাইহে আছোঁ এতিয়া বৰ্তমান গাইছ চাওঁ কোন পানী যাব লাগে জংঘলৰ মাজত ইয়াৰ পৰাই ষ্টাৰ্টিং আমাৰ জংঘল আৰম্ভ দি হ'ব নেকি অঁ এৰা তো গাই চাই থাকিব ও হাতীকো আছে হাতী ভয় লাগে কিন্তু দেই মোৰ চাৰিওফালে এতিয়া এনেকৈ কেমেৰাটাও ঘূৰাই দিলে গোটাইকেইটা পাহাৰ পাহাৰৰ মাজদি যাই আছোঁ আমি এতিয়া জংঘল গাইছ খোজ দেখা পাইছেনে আৰু গু দেখা পাইছেনে হাতী গু খোজ অ' মাই গড ভয় লাগি আছে গাইছ পুৰা জংঘল ইমান দূৰ পালোঁ গাইছ অ' ইয়াত আহি আহি দেখা পালোঁ মই আপেল গছ দেখাই আছিলোঁ আপোনালোকক একদম মাটিৰ পৰা লাগছে আপেল পুৰা গ্ৰীণ আপেল এইটো দেখা পাইছেনে গাইছ গ্ৰীণ আপেল তো গাইজ ইউটিউবৰ পাম পাতিছে আজি কেনে ঔষধি উঠি আহি আছে নামি আহিছে মানে চৰি গাইছ আহি পালোঁ কোনোমতে আহিলোঁ বহুত কষ্ট হৈছে কিন্তু বহুত কষ্ট হৈছে এতিয়া আগত যাম আগতে দেখা আছোঁ আহক এক দুই তিনি টেংটাৰা ইমান ওখ গাইছ বহুত ওখৰ পৰা আহি আছে গাইছ পানী তাৰ পৰা এনেকৈ বৈ আহি আছে তো চেষ্টা কৰিম আৰু ওচৰত যাবৰ কাৰণে ভিডিঅ'টো চাই থাকিব তো বলক তো গাইছ ওপৰত আহিলোঁ এতিয়া তলত চাবচোন আপোনালোকে কেনেকুৱা দেখা পায় পুৰা জংঘলৰ মাজত আছে এইটো ইউটিউবতো আহিব নহ'লে মই আহি গ'লোঁ এনেকুৱা ইয়াৰ পৰা এইফালে মানুহ আছে বহুত ইয়াতে এইফালে তলত ইউটিউবাৰজন আছে তাতে শুনি তো হে গাইছ ইয়াৰ আছে আজি ৱাটাৰফল আজিৰ ভিডিঅ' তো কিবা কিবি লৈ আহিছিলোঁ খালোঁ এতিয়া খোৱাৰ পিছত ইয়াৰ পৰা আমি ঘৰলৈ যাম এই বিশাল জংঘলৰ মাজৰ পৰা আমি এতিয়া ঘৰলৈ যাম আৰু ভিডিঅ'টো এইখিনিতে সমাপ্ত কৰিলোঁ তো বাই বাই গাইছ